ফ্ৰেণ্ডছ কি খবৰ সকলো ভালে আছে নিশ্চয় মোৰটো ভিডিঅ' দিয়া নহয় গৈ বাৰু সদায় মই অলপ মানে ভিডিঅ' এডিট কৰিবলৈ টাইম নহয় ব্লগবিলাক বনাম বুলি ভিডিঅ'বিলাক বনাই থৈ দিওঁ কিন্তু মানে এডিট কৰিব টাইম নোহোৱাৰ বাবে দিব নোৱাৰোঁ বহুতকেইটা ভিডিঅ' তেনেকৈ থাকিও গ'ল তো আজি ভাবিলোঁ মই যোৱা বুধবাৰৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিওঁ মই কি কৰিলোঁ আৰু কি হৈ গ'ল মোৰ লগত হঠাৎ আপোনালোকক শেষলৈকে দেখাম ভিডিঅ'টো শেষলৈ চাব শেষলৈ চালেহে গম পাব কি হ'ল কি নহ'ল তো শেষত যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া আজি যিহেতু বুধবাৰ মোৰ সদায় বুধবাৰ মোৰ কাম অফ থাকে মানে তো সদায় ৰাতিপুৱা মই বুধবাৰ মানে আমাৰ টুকটুকৰ ওচৰলৈ আহোঁ আৰু আজিও সেইকাৰণে আহি গ'লোঁ ৰাতিপুৱাই আহি মানে তাইক এনেই জোকাই আছোঁ আৰু তাই তাত মই তাত দিলে তাইও তাত দিয়ে তো এনেকৈ আহি পালোঁ জাষ্ট তাইৰ লগত এতিয়া আৰু দিনটো কি হয় আপোনালোকক দেখাই যাম আৰু এয়া মই আজি বনাম বুলি ভাবিলোঁ কঁঠালৰ চব্জি কঁঠালটো গাঁৱৰ পৰা মোৰ এজন ফ্ৰেণ্ডে আনি দিছিলে মই খুব ভাল পাওঁ কঁঠালৰ চব্জি খাই আৰু বাও ভাল পায় আৰু ভাবিলোঁ একেলগে বনাওঁ দুইজনীয়ে খাম বুলি পাৰ যিহেতু টুকটুকৰ লগত অসুবিধা হয় তো সেইকাৰণে ময়ে বনাওঁ বুলি ভাবিলোঁ একেলগে খাম আৰু কঁঠালটো মানে মই বনাই পোৱা নাই আগত ঘৰটো মা বনায় আৰু এতিয়া অলপ মাৰ পৰা দূৰত থাকোঁ যিহেতু সেইকাৰণে নিজে কৰিবলৈ চেষ্টা কৰোঁ আৰু যিমান পাৰোঁ গাঁৱলীয়া খাদ্য খাই থাকিবলৈ চেষ্টা কৰোঁ একদম মানে কটাৰীখনৰ এনেকুৱা ধাৰ মানে কটাৰীখনে মানে কৈ আছে যে মই কাটিব নোৱাৰোঁ কিন্তু মই তেনেকৈ মানে কৈ আছোঁ যে কাটিবই লাগিব আৰু সেইকাৰণে মই পূৰা নিজৰ গাৰে বল দিছোঁ মানে কাটিম আজি আৰু কঁঠালৰ চব্জি খামেই মই কাটি ল'লোঁ এইখিনি হ'ল বাৰু এইখিনি ৰাখি দিলোঁ লগৰ এজনী মাকক দিম সেইখিনি ৰাখিলোঁ এতিয়া ইয়াত মই কি কৰিম এতিয়া আলু দুটা দিছোঁ আৰু কঁঠালখিনি ইয়াত মই এতিয়া ধুনীয়াকৈ মই এইখিনি ধুই ল'লোঁ ভালকৈ ধুই লৈ কেনে ইয়াত অলপ মই পানী দিছোঁ যাতে বইল হৈ যায় ভালকৈ ইয়াত মই দিছোঁ এচামুচ আধা চামুচ নিমখ দি দিছোঁ নিমখটো দি দিলে বইলটো ভাল হয় আৰু নিমখটো ভিতৰত সোমাই যায় সেইকাৰণে যিকোনো বস্তু বইল কৰোঁতে নিমখটো দিলে ভাল তো মই এইটো নিমখটো দি দিছোঁ আৰু এতিয়া এইটো বইল হ'ব দিম ভালকৈ আৰু এইটো দিলোঁ এতিয়া বইল হ'ব দি দিছোঁ কাটি লৈছোঁ মই আদা অলপ আৰু নহৰু কেইটামান এইকেইটা মই এতিয়া মিহি কৰিম আৰু দুটা পিঁয়াজ আৰু কঁঠালৰ চব্জিটো মই বইল হ'ব দিছোঁ নহৰুটো পেষ্ট কৰোঁ মানে মিক্সাৰ গ্ৰাইণ্ডাৰ দিবই মন নাই মই ইয়াতে কৰি ভাল পাওঁ ব্লেণ্ডাৰতকৈ ইয়াতে কৰি লওঁ পেষ্টটো বইল হৈ গ'ল এতিয়া এইটো বনাম মই নতুনকৈ এয়া অলপ আদা নহৰু পেষ্ট এটা বিলাহী আৰু মই কাটি লৈছোঁ দুটা আৰু কেঁচা জলকীয়া আৰু গৰম মছলাটো বাকী আছে বাৰু সেইটো পিছতে দিম ভাবিছোঁ সেইটো পিচিব লাগিব এতিয়া এইখিনি বনাম আৰু পিঁয়াজ দিছোঁ জলকীয়া আছিলে আৰু তুমি তাত কেঁচা জলকীয়া কালাৰটো ভাল হ'বৰ কাৰণে ভালকৈ চাই লৈ পিঁয়াজটো আৰু নহৰু পেষ্ট অলপ দি দিছোঁ মই এতিয়া দিম কঁঠালখিনি মোক দেখা নিদিবি নি কেৰাহীটো ভালকৈ দেখা দিম ভালকৈ মই লাগি দিম ভাজি হৈ গ'ল এইফালে বইল চাহ মানে গাখীৰ চাহ খাব হয়তো মইতো গাখীৰ চাহ নাখাওঁ সিহঁতে খাব কিন্তু বহুত ঠাণ্ডা বাচ্ছাটো বহুত ঠাণ্ডা কৰি থাকে এতিয়া অলপ মছলা দিছোঁ পানী দি দিছোঁ
লগতে ল'ম এইটো যিটো বইল কৰাই আছিলে তো ইমান বহুত পানী নিদিওঁ মই অকণমান কমকৈ দিছোঁ উতলিব দিম কঁঠালৰ চব্জি হৈ আছে এইফালে মই বনাই আছোঁ গাখীৰ চাহ কি খাবা কি খাবা ও টুটু কি খাবা আঙুৰ খাবা গা ধুলা নেকি আঙুৰ খাবা গা ধুলা নেকি আঙুৰ ভাল পোৱা নেকি চাও এফালে চোন ইফালে চোন টুটু চাও আঙুৰ ভাল পোৱা নেকি মামা আঙুৰ আনি দিছে আকৌ মামা কিয় বেয়া পা চাও চাও টুটু মই এটা কৈছো আঙুৰ কাটা নেকি 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 গৰম মছলা চব কৰি গুড়ি কৰি ল'লোঁ তেল বনাই দিছোঁ ইয়াতে মই বনাম গাহৰি মাংস ৰেডি হৈ গ'ল এতিয়া বনাম গাহৰি মাংস ইয়াতে অলপ আদা নহৰু পেষ্ট গাহৰিটো বইল কৰি লৈছোঁ আৰু এতিয়া চব মছলা মিক্স কৰি গ্ৰাইণ্ডাৰ দি লৈছোঁ এতিয়া বনাওঁ বিলাহী দিছোঁ খানা ৰেডি হৈ গ'ল আমি খাম এতিয়া এয়া কঁঠালৰ চব্জি এয়া বুটৰ দাইল আৰু আলু আৰু এয়া গাহৰি মাংস এয়া নেমু এয়া টেষ্টৰ কঁঠালৰ চব্জি এয়া মচুৰ দাইলৰ চাটনি মচুৰ দাইল আৰু নৰসিংহৰ পাত এয়া ভাত ৰেডি এতিয়া হা আমি খাই লওঁ এয়া টুকটুকু শুই উঠিলে আৰু আমিও কাম কৰি আজৰি হ'লোঁ ভাবিছোঁ এতিয়া কেইটামান ৰিলছ বনাওঁ তো ৰেডি হওঁ ৰিলছ বনাব ৰেডি হ'ব লওঁতেই প্ৰায় ৰেডি হ'লোৱেই কিন্তু ঘড়ীটো বিচাৰি থাকোঁ ঘড়ীটো নাপাওঁ বেগৰ ভিতৰত হাতটো সোমাই দিব লওঁতে মানে বহুত বেয়াকৈ মোৰ আঙুলিটো কাটিলে মানে টুকটুকে বেগত ভৰাই থোৱা ভাবিছিলোঁ তাৰপিছত পানী থোৱা পাৰ্টিশ্যনটোত মানে এখন ব্লেড থোৱা আছিলে চাগে বহুত দিন আগৰে তো বহুত বেয়াকৈ কাটিলে য'ত মই ব্লাড ৰখাব নোৱাৰা হৈ গ'ল বহুত বেয়াকৈ কাটিলে তাৰ কাৰণে মানে বা ফাৰ্মাচীত যাব কৈ আছিলে মই নাযাওঁ ভাবিছিলোঁ কিন্তু একেবাৰে ব্লাড ৰখাব নোৱাৰাৰ কাৰণে কাপোৰ এখন বান্ধি লৈ আঙুলিটোত আৰু এনেকৈ ফাৰ্মাচী আহি পালোঁ ফাৰ্মাচীত আহি বহুত লাজ লাগিছিলে কাৰণ ৰিলছ বনোৱা ড্ৰেছটো দিয়ে মই আহিব লগা হ'ল খুলিব নোৱাৰিলোঁ যিহেতু তো সেইকাৰণে আৰু উপায় নাই আহিলোঁ দাদাজনে ধুনীয়াকৈ কাপোৰখন খুলি ড্ৰেছিং কৰাই দিলে বাৰু আঙুলিটো তাৰ আগতে মোক বাৰু টিটি এটাও দিলে টিটি এটা ল'ব লগা হ'ল বহুত দৰকৈ কাটিছিলে টিটি ল'ব লাগিব ক'লে আৰু সেইকাৰণে টিটি এটা লৈ ল'লোঁ সোনকালে যাতে শুকায় আৰু তাৰপিছত ধুনীয়াকৈ বাৰু আঙুলিটো ড্ৰেছিং কৰাই দিলে বাৰু বিষাইছে ব্লেডে কাটিলে বাৰু অলপ বিষায় ড্ৰেছিং কৰাই মেলি ধুনীয়াকৈ মোক বেণ্ডেজ কৰাই দিলে আৰু এই আৰু ৰিলছ বনাব এইবিলাকেই হ'ল মোৰ লগত আৰু সদায় নাজানো কিবা এটা নহয় কিবা এটা হয় ভিডিঅ' কেতিয়াও ভালকৈ বনোৱা নহয় গৈ আৰু তাতে মোৰ ষ্টেণ্ড নাই একো নাই আৰু মানুহ নাথাকে মানে মোবাইলটো ধৰি দিব মানুহ নাথাকে আজি ভাবিলোঁ বা ধৰি দিব এটা ৰিলছ বনাম কিন্তু এইবিলাকেই হ'ল নহ'লগৈ আৰু আশা পূৰণ এনেকৈ প্ৰতিদিনে এটা এটা দুখ বেদনা পাই থকাৰ বাৰু তথাপি জীৱনটো আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে মৰম দি থাকিব ভিডিঅ'টো শেষলৈকে চাব আজি ভিডিঅ'টো আছিল ইমানেই আগলৈ আৰু নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই সকলো ভালে থাকক